নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ঘোষণা হল মেট্ৰিক পৰীক্ষাৰ সময়সূচী 2023-24 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা 4 মাৰ্চত অন্ত পৰিব মেট্ৰিক পৰীক্ষা 16 ফেব্ৰুৱাৰীত পুৱা অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা লগতে 17 ফেব্ৰুৱাৰীত ইলেক্টিভ বিষয়ৰ পৰীক্ষা 20 ফেব্ৰুৱাৰীত পুৱা সমাজ বিজ্ঞানৰ পৰীক্ষা 21 ফেব্ৰুৱাৰীত ইলেক্টিভ বিষয়ৰ পৰীক্ষা 23 ফেব্ৰুৱাৰীত পুৱা MIL অৰ্থাৎ অসমীয়া বিভাগৰ পৰীক্ষা 26 ফেব্ৰুৱাৰীত পুৱা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা 27 ফেব্ৰুৱাৰীত ইলেক্টিভ বিষয়ৰ পৰীক্ষা 29 ফেব্ৰুৱাৰীত পুৱা গণিত বিষয়ৰ পৰীক্ষা লগতে 2 আৰু 4 মাৰ্চত ইলেক্টিভ বিষয়ৰ পৰীক্ষা 2 আৰু 3 ফেব্ৰুৱাৰীত ব্যৱহাৰিক পৰীক্ষা এইদৰে এবাৰ সেবা কৰ্তৃপক্ষৰ পৰা জাৰি কৰিছে মেট্ৰিক পৰীক্ষাৰ সময়সূচী লগতে আজিৰ পৰৱৰ্তী খবৰ বিদ্যুৎ বিভাগৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ যেতিয়া বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ ক্ষমতা পালে এইবাৰ APDCLক এই ক্ষমতা দিলে এইবাৰ চৰকাৰে প্ৰয়োজন নহব কোনো ৰাজহুৱা শুনানিৰ APDCLক মাচুল বৃদ্ধিৰ বাবে চৰকাৰে প্ৰদান কৰিলে পূৰ্ণ কৰ্তৃত্ব যধে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে APDCLক বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে নিয়ামক আয়োগৰ পৰা কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই এইবাৰ APDCLৰ মূল্য বৃদ্ধিৰ নামত নিজ ইচ্ছা অনুসাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰিব পাৰিব এইবাৰ APDCLে